তোর কাম করি বড় মজা লাগছে ভাই হ্যাঁ খাওয়াতে হক পয়সা বেচিতে হক আৰু তই এই ডাঙৰ মানুহ এটা আমাৰ দৰে সাধাৰণ মিস্ত্ৰীৰ লগত জীয়াংকা আগবাঢ়ি থবা আছে হাঁহি ফূৰ্তি কৰি হয়নে সেইকাৰণে ভাল লাগছে আছো দে আৰু তই যিদিনে মোক ফোন কৰা বেলেগ কাম এৰিছে ফেলে হলেও আহিম ইয়াতে এই ঘৰ মানুহ দাদা তই প্ৰথম দিনে সোমালো কাম কৰিব মাতছিল লিজ দেওঁতে কাম কৰিব নেদিলাক দুকু ফিৰে খেছি হয় নেকি এনে জখ মানুহ ই কৃপিন তই যিমান কৈছিয়া বাপৰে পেট ভৰি আছে এতিয়া অহংকাৰ মাৰি নকওঁ দেচোন এসপ্তাহ কাম কৰিছে মোৰ তাতে হয়নে কিন্তু মাছ মাংস কাম কৰা মানুহ কষ্ট কৰা মানুহ খাব পাব লাগে আজি চাও তোক মই লিচে দিয়া নাই তই এই গৰমত থাকিব নোৱাৰা কাৰণে ঠাণ্ডা লৈ গৈছে ঠাণ্ডা নি দিছে মোক হয়নে ধন্যবাদ দিছো মই শুনছা আমি ঐ দাদা এটা কাম কৰিছিলি নেকি এটা কাম কৰিছো এই আছোনা নাই এতিয়া সময় নাই এতিয়া আৰু গৰমৰ কথা আৰু তই কাম নকৰো বুলি কৈছে নহয় এসপ্তাহ ধৰি মই মিস্ত্ৰী বেলেগ মিস্ত্ৰী বিচাৰিলো চব মিস্ত্ৰী বুকিং কোনো এটাও খালী নাই কামখিনি মোৰ কৰি দি কাৱৈ নাই তোৰ তাতে ইটো সিদিনা বৰ গৰম মাৰি আমাক ফিৰে হাতছিলে আছোনা কাম কৰা কৰিবি নকৰা না আছোনা যাৱাতো হব এই সুধিলো কি খানা বানা কি কৈছে সুধিলো একদৰে কৰিলো মই কবা নোৱাৰছো কি কৈছে কি খোৱা নাই মই নাজানো বাপা কাৰণ শুন এনে হলি কিন্তু গাঁৱত চিপৰে বুলি এক চবে জানে কিন্তু নাই নাই আমি চিপৰে বুলি নকওঁ একদম কৈছে আজি কি খাবি তই বেয়া নাপাবি মোক কাৰণে কথাটো মই বেয়া পাওঁ নাই এই চিপৰিয়া কোন তহঁতে অলপ ভাবি চাও আৰু কথা অলপ ভালকে কবি বুজি পাইছা নাই নহয় ই যে কৈছে তই এই মালিক বঢ়িয়া মালিক এনেকুৱা কিবা কৈছে মই শুনছো তাতে কামটো সুধিলোচোন কিন্তু গাঁৱৰ নকওঁ তই মই ই আৰু বেয়া পাব নে কলি বেয়া পাব মই ইয়াৰ আগত নকওঁ দে খালো কবা কৈছে আৰু তই মাছে মাংস চব কৈছে ঠাণ্ডা ঠাণ্ডা চব কৈছে তাতে কৈ আছে এই গৰমত এই ঠাণ্ডা আনি দিছি শুনছা বেলেগৰ লগত হবা পাৰে আমাৰ কিন্তু ভাল কৰিছে শোনা জয়চিন জয় 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 শোনা চাই যাওঁ কথা হ'ল কি তোৰ তাতে কাম আছো এই শুন লিষ্ট খান দিয়া দেখি হে পলাইছে তহঁতে হয়নে সমা যি ইচ্ছা তাকে খাবি হাজিৰাটো দিবি না ঠিকে দিমা যি ইচ্ছা তাকে কৰিমা তহঁতো যি ইচ্ছা তাকে দিমা চাওঁচো বস্তুখিনি চাওঁ তাতে কিস্তিবে নৰা বহুত মিস্ত্ৰী ফিৰি ফিৰি যায় আগদিন আহে তাৰে পিছদিনা গুচি যায় নিজে অলপ এসপ্তাহ মান কি বকি আছা নাই এই তাৰমানে আৰু কাম হলে মাতছি যাম বুলি কলো এ মানুহ বেয়া পালিও ইমান বেয়া পাবা নালাগে নাই পোৱা যাব এয়া ঐ দাদা কাম কৰিব লাগব তহঁতে কৰিম দে কিয় নকৰিম কৰিম শুনি নে কি হলে এই বসে গেৱা চেৰখানত চেৰখান ভাঙা জানা নে বসে গে মই কোৱাই নাই সেইকাৰণে বহিয়া দিয়া হয় নাই সিদিনা মোৰ কঁকালখন ভাঙিলি আজি তই আকৌ এটা চেৰখান থৈ দিছা নহয় চেৰখান সিদিনাখনৰ পৰা এই জাগাতে আছে বুজি পাইছে মানুহ ভাল নহয় মই এক বহিয়া দিয়া হয় নাই দাদা মোৰ গাত দুখ না তই চেৰখান দলিমা দিছে তোৰ খঙতে মই সেইকাৰণে বহাৰ কথা আমি তিনিও বহিছো একো বহিয়া দিয়া নাই মই কৈছে নেকি শুন এটা কথা হয় আমি তিনিটা বহিছো ইঠে দিছে নেকি চেৰখান পাৰা আছে তই এখন আমাক শাস্তি দিম বুলি পেলাই আনছা জানা নহয় তই চেৰখান ভাঙাই মই এনে সিদিনাখন ভাঙা চেৰখান কিয় থৈছে ইয়াতে সিদিনা ফেল চাই এই বহুত পুৰণা চকীৰ কাৰণে ভাঙা চিঙা লোৱা বেপাৰী পোৱা না বোলো বিক্ৰী কৰিব গেলি থৈ দিছো তাতে কোণাত থব লাগে এই কবাৰ অন্তাৰৰ কোণাত থৈ দিব লাগে তই ইয়াতে মানুহ বহা জেগাত বঢ়িয়াকে চাৰিখন পাৰি থৈ দিছে তই আমাক তাৰমানে মাৰিম বুলি পেলাই আনছা ই কোৱাটো মিছা নহয় জানা কি কোৱা ই কি কোৱাটো মিছা নহয় তই যি খাৱা লোৱাও কৰিবি হে লিষ্টটো নললিয়াই আৰু খাৱা লোৱাটো কৰিবি হে পইচাটো কৰিবি হে আৰু মানুহ যোগালি মাৰিব ধৰিছিলি সেইদিনাই আৰু আঠুদি বাপৰে আঠুদি দে ইয়াক মই কোৱা নাছিলো বাটতে 350 গেছি মোৰ আজি এই এনে সুন্দৰ ধাৰাটোক এই গৰমত ঘাম বৈ থাকাই ঠাণ্ডা খাবি নেকি ৰাতিপুৱাৰ পৰাই লাগি আছে আমাৰ লগত ভাল লোৱা ই খলত ভাল মই জানো এই গাঁৱৰ নাম আছে ইয়াৰ মানুহ কি কাম নহয় তোৰ তাতে নকৰো আমি নকৰো তই আৰু যে আমাক ভাতৰ লগত বিষ নেদবি এইটো কথা মান নাই হয় দে
সিদিনা তোক ফেলছি আজি এই দাদাক ফেলছি এই দুখ পাইছা নেকি ৰে তই চাৰ্কেল মই ঘৰত থৈ আহিম দে ঐ তই হাঠিয়াৰ মোনাখন লৈ যা মই দাদাক থৈ আহিম যা মোক থৈ অ মাৰো বুলি পেলাই এইগিলাখান কৰি আছা আমাক আৰু তই ভাতৰ লগত বিষ দিবি এই ইচ্ছে মৰমডাল লুকাব নালাগে জেগা সাৰ হৈ যা যা আজি বা চেন নথবি ইয়াতে কাম নকৰা হয় নেকি নকৰো তো ততে নকৰো এই 2 দিন তই শিক্ষা দিলি কাম নকৰাম আৰু তই ভাতৰ লগত বিষ দিবি ঐ দাদা এটা কেইটা উঠাৰ পিনে লাগে পাৰিম উঠ উঠ এই ভাঙবো এখন ভাঙক দে ই উঠি ভাঙবো ভাঙিলেও মই নিম চাৰ্কেল যদি ভাঙি যায় তোৰ দৰে নহয় দাদাই নতুনকে নিদিব এখন মই পুৰণি হৈছে দে যা 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 এই ই নালগে তই দাঙি দিবা মোৰ যোগালি দাঙি দিব দাদা উঠ যোগালি ধৰি দিব ঠেং খান দাঙি দি ঠেং খান যোগালি দাঙি দিব এটা ধৰবি মই ভাতে খচিয়া নালগে এক টকা নাহো আৰু ই ভাতৰ লগত আৰু বিষ দিব মই এই গম পাই গৈছো তই কিয় আছা তই পিছে পিছে নালগে যা হৈছে না নালগে হয় গতিকে তোৰ টকা নাও নালগে নালগে নকৰা আৰু কাম তই নকৰো হা নকৰো